হেল্ল' মোৰ মৰমৰ বাই ভনীসকল, আসসালামু আলাইকুম। কি খবৰ? সকলো ভালে আছে চাগে? আজি এবিধ টেঙেচি পাত লৈ আহিছোঁ। এইটো শৰীৰৰ কাৰণে খুব ভাল, চবেই জানে এইটো আমাৰ অসমৰ মানুহবোৰে। সেইটোকে ভাবিছোঁ আজি কিবা এটা বনাওঁ টেঙেচি শাকৰ। টেঙেচি পাত বাৰীৰ হয়, আনিলোঁ, আনি পেলাই ভালকৈ ধুই ধাই চাফা কৰি ল'লোঁ। লৈ পেলাই এখিলা কলপাত আনিছোঁ। কলপাতখিলা অকণমান জুইত লেৰেলাই লৈছোঁ, নহ'লে ফাটি থাকিব, বান্ধিব নোৱাৰিম, ফাটি যাব। ভালকৈ হেৰি কৰি লৈছোঁ। তাৰপিছত আপোনালোকেতো জানেই টেঙেচি শাকৰ বিষয়ে, আমাৰ অসমৰ মানুহে চবেই জানে আৰু যেনেকৈ পেট বেয়া হ'লে টেঙেচি শাক খালে ভাল লাগে, মাছত দি খাই ভাল লাগে, দাইলত দি খাই ভাল লাগে আৰু দেখিবলৈও খুব ভাল লাগে। টেঙেচি শাকটো ফুলে সৈতে খুব ভাল লাগে আৰু সেইটো ভাল, খাব লাগে, শৰীৰৰ কাৰণে খুব ভাল। সেইকাৰণে আজি ভাবিছোঁ এটা পিটিকা এটা বনাওঁ টেঙেচি শাকৰ। তাৰ কাৰণে তাতে কেইটামান সৰু সৰু আলু দি লৈছোঁ, শাক দিছোঁ আৰু শাকখিনি ধুই মেলি উঠাই ল'লোঁ। উঠাই পেলাই টেঙেচি শাকখিনি কলপাতত দিছোঁ। তাতে মই কেইটামান নহৰু দি দিছোঁ, কেইকোহমান। তাৰপিছত তাতে দি দিছোঁ এই সৰু সৰু আলু গুটিকেইটা যে, সেইকেইটা মোৰ বাৰীৰ আলু হয় দেই। সেইকেইটা আলুকেইটা মই তাতে দি দিছোঁ, নহ'লে বৰ টেঙা হ'ব নহয় আৰু বৰ বিজল বিজল নিচিনা হয় নহয়। আলুকণ দিলে অকণমান খামুচ মাৰি ধৰিব আৰু চাটনিটো। তাতে দি দিছোঁ কেইটামান কেঁচা জলকীয়া যোনে যেনেকৈ খায় আৰু। এনেই চাটনিত অকণমান মানে জ্বলাটো বেছি হ'লে ভাল লাগে খাবলৈ। তাৰপিছত তাতে দি দিছোঁ অলপ নিমখটো যাতে মানে আলুৰ ভিতৰতো সোমাই যায় যেতিয়া সিজিব। তাৰপিছত তাত দি দিছোঁ আৰু অলপ দি দিছোঁ অকণ মিঠাতেল অকণমান দি দিছোঁ তাত। দি পেলাই এতিয়া কি কৰিম, গোটেই পাতখিলা ভালকৈ বান্ধি পেলাম। যেনেকৈ মাছ পোৰা কৰে, এনেকৈ টোপোলা বনায় আৰু তেনেকৈ মানে গোটেইটো বান্ধি এখন কেৰাহী ফ্ৰাই পেন এখন ল'লোঁ। ফ্ৰাই পেনখনত টোপোলাটো দি ঢাকনা দি পেলাই তাক গেছত বহাই দিছোঁ। ভালকৈ সিজক। সিজিছে আৰু সিজি পেলাই হৈ গ'ল, উলিয়াই পেলাই এইখিনি চাওকচোন কি ধুনীয়া লাগিছে দেখিবলৈ, দেখিয়ে খাওঁ খাওঁ লাগিছে, যেনেকৈ সনা নবনামেই আৰু। তাৰপিছত গোটেইখিনি ল'লোঁ, লৈ পেলাই তাত অকণ কেঁচা পিঁয়াজ দিছোঁ, আকৌ কেঁচা পিঁয়াজ অকণমান আৰু ধনিয়া অলপ কাটি দিছোঁ। কাটি পেলাই সেইখিনি অলপ গৰম হৈ আছে কাৰণে মই চামুচ দি লৰাই আছোঁ। তাৰপিছত যেতিয়া অলপ ঠাণ্ডা হৈছে তেতিয়া তাক হাতেৰে ভালকৈ পিটিকি দিছোঁ। খালি সেই ভিডিঅ'টো শ্বুট কৰা নহ'ল, এইটো হাতেৰে পিটিকাটো মানে এখন হাতত ধৰি পেলাই দিগদাৰ হয় যে, সেইটো কাৰণে নহ'ল আৰু। এনেকৈ ভালকৈ তাক গোটেইখিনি আলুখিনি খুব ধুনীয়াকৈ সিজিছে। আলু, ধনিয়া, জলকীয়া আৰু পিঁয়াজ আৰু অকণমান তাত আকৌ অকণ কেঁচা মিঠাতেল দি দিছিলোঁ, আকৌ অকণ আগৰ মিঠাতেলখিনিতো দিলোঁৱে। তাৰপিছত দেখিছেনে কি ধুনীয়া এখন মানে চাটনি এখন তৈয়াৰ হৈ গ'ল, যিটো মানে খাই খুব ভাল লাগে। আপোনালোকে বনাবচোন। এতিয়া সকলোৰে বাৰীত বহুত আছে টেঙেচি পাত। আজিলৈ আহোঁ, বাই।